গতিকে আমাৰ যিটো প্ৰসংগ গৰু আৰু গৰু কুৰবানীক লৈ এইটো আজি নতুন নহয়, বহুদিন ধৰি বিভিন্ন ধৰণৰ বিতৰ্ক চলি আহিছে। ইতিমধ্যে চৰকাৰেও পশুধনৰ ওপৰত যিটো আইন আনিছে সেই ক্ষেত্ৰত সম্পূৰ্ণখিনি আপোনালোকে উপলব্ধি কৰি এই বছৰ গৰু কুৰবানীৰ পৰা বিৰত থাকিবলৈ আমি ৰাইজক আহ্বান জনাইছোঁ। গৰুৰ পৰিৱৰ্তে আপোনালোকে এইবাৰ কি কুৰবানী? গৰুৰ পৰিৱৰ্তে আমাৰ ছাগলী আছে। বিশেষকৈ অসমত বন্যপ্ৰাণী পোৱা অসম্ভৱ, ছাগলী পোৱা যায়। গতিকে ছাগলী কুৰবানী কৰিব। কিন্তু ছাগলী কুৰবানী কৰিলেও আমি আমাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ প্ৰত্যেকজন ধৰ্মপ্ৰাণ ব্যক্তিক যিসকলে কুৰবানী কৰিব, কুৰবানীৰ মাংস বা কুৰবানী কৰা ঠাই এইসমূহ যাতে কোনো ৰোডৰ লগত নহয়, ৰোড ছাইড নহয়, সম্পূৰ্ণ নিৰাপদ আৰু বিশেষ বেষ্টনীৰ ভিতৰত কৰিব, যাতে অন্য কোনো ধৰ্মৰ মানুহৰ ইয়াৰ দ্বাৰা আঘাত নহয়। আৰু বিশেষকৈ আমি মৰিগাঁও জিলাত কোনোদিনেই কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি ঈদৰ সময়ত হোৱা নাই। এইবাৰো আমি 100% আশাবাদী ৰাইজৰ ওপৰত, যাতে কুৰবানীক লৈ মৰিগাঁও জিলাত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয়। তাৰ কাৰণে আটাইতকৈ বেছি দায়িত্ব ল'ব লাগিব আমাৰ মুছলিম সমাজৰ প্ৰধান ব্যক্তিসকলে আৰু মুছলিম সমাজৰ আমাৰ সামাজিক ব্যক্তিসকলে। আমি আহ্বান জনাইছোঁ প্ৰত্যেকটো মছজিদ, প্ৰত্যেকটো ঈদগাহ কমিটিৰ বিষয়ববীয়াসকলে যাতে কুৰবানীৰ ক্ষেত্ৰত অধিক সতৰ্কতাৰে চৰকাৰে দিয়া নিৰ্দেশনা অনুসৰি কামখিনি কৰে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নহয়। প্ৰশাসনক আমি 100% সহযোগিতাও আগবঢ়াম আৰু জিলাখনত শান্তি সম্প্ৰীতি বজাই ৰখাৰ কাৰণে আমি ইছলাম সমাজে যিমানখিনি আমাৰ দায়িত্ব সিমানখিনি আমি 100% পালন কৰি যাম। এইখিনিয়ে।